বেহৰবাৰী শ্বুটিং শেষ হোৱাৰ এসপ্তাহমান পিছতে মোক আকৌ ৰেঙনি চেনেলৰ পৰা ফোন আহিছিলে এখন তেতিয়া মেগা চিৰিয়েল চলি আছিলে এপাহি হুক এপাহি দুখ তো সেইখন চিৰিয়েলৰ কাৰণে ফোন কৰিলে আমাৰ ডিৰেক্টৰ খগেন ডেকা তো খগেন দাই ফোন কৰিলে তাৰপিছত ক'লে এনেকুৱা তেনেকুৱা কেৰেক্টাৰ এটা আছে তুমি কৰিবা নেকি তাৰপিছত সেইটো টাইমত মই মাষ্টাৰ্ছ কৰি আছোঁ মানে জাষ্ট মই এডমিশ্যন লৈছোঁহে গতিকে তেতিয়া মই ভাবিলোঁ মই দীঘলীয়া কেৰেক্টাৰ হ'লে হয়তো মই কৰিব নোৱাৰিম মই আকৌ সুধিছোঁ খগেন দাক মই কিমান দীঘলীয়া কেৰেক্টাৰ তেনেকুৱা তাৰপিছত সেই তেনেকৈ ভাবি মেলি পেলাই গ'লোঁ তাৰপিছত সেইখন মেগা চিৰিয়েল ষ্টাৰ্ট কৰিলোঁ আৰু তাৰপিছত এই জাৰ্ণিটো আকৌ আৰম্ভ হ'ল তেনেদৰে মানে চলি আছে এতিয়ালৈকে নমস্কাৰ বন্ধুসকল মই বিতুপন গগৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল চিনাকিলৈ আজি আমাৰ লগত আছে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা অৰ্থাৎ খোজ ধাৰাবাহিকৰ মালা আপোনাক স্বাগতম জনাইছোঁ মালা বুলিয়ে কৈছোঁ প্ৰথমে আমি এতিয়া জানিম প্ৰিয়ংকা বাৰ পৰা আপোনাৰ ঘৰ পঢ়া শুনা আৰু নিক নেমটো মোৰ ঘৰ গুৱাহাটীতে পঢ়া শুনা বুলি ক'বলৈ গ'লে মই তোমাৰ মেট্ৰিক দিলোঁ গুৱাহাটী পাব্লিক স্কুল তাৰপিছত মই হাই ছেকেণ্ডেৰী কৰিলোঁ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল গ্ৰেজুৱেশ্যন কৰিলোঁ গুৱাহাটী কলেজ আৰু ৰিচেণ্টলি মই একাউণ্টেঞ্চিত মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ গুৱাহাটী কমাৰ্চ কলেজ হয় আৰু নিক নেম ঘৰত মাতা নাম পঞ্চী এনেই মাহঁতে মৰমত মাজনী বুলিও মাতে পঞ্চী আৰু মাজনী খুব ধুনীয়া নাম থেংক ইউ প্ৰথম মানে অভিনয় জগতত খোজটো কেতিয়া দিয়া হৈছিলে প্ৰথম খোজটো কেতিয়া দিয়া হৈছিলে প্ৰথম অভিনয় বুলি ক'বলৈ গ'লে মই 2013ত এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ স্তব্ধ বুলি স্তব্ধ গতিকে সেইখন অভিনয় ক্ষেত্ৰত সেইখন প্ৰথম তাৰপিছত দুবছৰমান কৰা নাছিলোঁ গেপ আছিলে তাৰপিছত 2015ত মই আকৌ ৰেঙনি চেনেলৰ হৈ মই বেহৰবাৰী আউটপোষ্টেদি এণ্ট্ৰি কৰিলোঁ আকৌ তাৰমানে এটা দুবছৰৰ গেপৰ পিছত বেহৰবাৰী আউটপোষ্ট দি পেলাই আকৌ এণ্ট্ৰি কৰিলোঁ তাৰপিছত সেইটো আচলতে মোৰ অডিশ্যনৰ নিচিনা আছিলে প্ৰথম তাৰপিছত সেইটো যেতিয়া কমপ্লিট হ'ল তাৰপিছত বেহৰবাৰী শ্বুটিং শেষ হোৱাৰ এসপ্তাহমান পিছতে মোক আকৌ ৰেঙনি চেনেলৰ পৰা ফোন আহিছিলে এখন তেতিয়া মেগা চিৰিয়েল চলি আছিলে এপাহি হুক এপাহি দুখ তো সেইখন চিৰিয়েলৰ কাৰণে ফোন কৰিলে আমাৰ ডিৰেক্টৰ খগেন ডেকা তো খগেন দাই ফোন কৰিলে তাৰপিছত ক'লে এনেকুৱা তেনেকুৱা কেৰেক্টাৰ এটা আছে তুমি কৰিবা নেকি তাৰপিছত সেইটো টাইমত মই মাষ্টাৰ্ছ কৰি আছোঁ মানে জাষ্ট মই এডমিশ্যন লৈছোঁহে গতিকে তেতিয়া মই ভাবিলোঁ মই দীঘলীয়া কেৰেক্টাৰ হ'লে হয়তো মই কৰিব নোৱাৰিম মই আকৌ সুধিছোঁ খগেন দাক মই কিমান দীঘলীয়া কেৰেক্টাৰ তেনেকুৱা তাৰপিছত সেই তেনেকৈ ভাবি মেলি পেলাই গ'লোঁ তাৰপিছত সেইখন মেগা চিৰিয়েল ষ্টাৰ্ট কৰিলোঁ আৰু তাৰপিছত এই জাৰ্ণিটো আকৌ আৰম্ভ হ'ল তেনেদৰে মানে চলি আছে এতিয়ালৈকে আৰু এই মানে এই অভিনয় জগতলৈ অহাৰ বাহিৰেও সৰুতে মানে কিবা হেঁপাহ থাকে ন সকলোৰে কিবা এটা কৰিম চাকৰি বেলেগ তেনেকুৱা কিবা চাকৰি কৰাৰ আশা আছিলে নেকি একচুৱেলি একদম সৰুৰ পৰা মই কেতিয়াও মানে এক্টিঙৰ ওপৰত মোৰ ইণ্টাৰেষ্টটো নাছিলে মই ডান্সহে কৰিছিলোঁ একেবাৰে সৰুৰ পৰা মই ডান্স কৰিছিলোঁ মই মানে ডান্সাৰে আছিলোঁ মই ডিফাৰেণ্ট ফৰ্মছ কৰোঁ ইনফেক্ট মই ডান্সৰ কাৰণে বাহিৰতো গৈছোঁ আৰু মই 3বাৰ এতিয়ালৈকে ডান্সত নেশ্যনেল এৱাৰ্ড পাইছোঁ 3বাৰ এচিভমেণ্ট বুলিয়ে ক'ব পাৰি ব্লেছড আৰু গতিকে তো তেনেকৈ ডান্সে কৰিছিলোঁ তাৰপিছত অল অফ আ ছাডেন তাৰমানে এক্টিঙৰ ওপৰত ইণ্টাৰেষ্টটো আহিলে আৰু সেইটো মোৰ মাৰ পৰা আহিছে একচুৱেলি মোৰ মায়ে বিচাৰিছিলে মানে যেতিয়া মানে মিউজিক ভিডিঅ' ট্ৰেণ্ডটো প্ৰথম ওলাইছিলে তেতিয়া মায়ে কেতিয়াবা কয় যে তুমি যিহেতুকে ডান্স কৰা তোমাক যদি কেতিয়াবা এনেকৈ দেখা পালোহেঁতেন গতিকে মায়ে তেনেকৈ কওঁতে চাগে শুনি ক'ৰবাত নহয় ক'ৰবাত ইণ্টাৰেষ্টটো আহিলে যে মই পাৰিম চাগে বস্তুটো তেনেকুৱা হ'ল কিন্তু ডাইলগ কৈ পেলাই চিৰিয়েল কৰিম বা কিবা তেনেকুৱা কেতিয়াও মানে ভবা নাছিলোঁ তেনেকৈ কেতিয়াও ভবা নাছিলোঁ সেইটো কিন্তু এনেকৈ নিজৰ লাকটো ট্ৰাই কৰিলোঁ আৰু এক্সিডেণ্টলিহে মই এক্টৰ হ'লোঁ আচলতে আৰু ভবাৰ দৰে হৈ গ'ল আৰু যিহেতুকে তুমি চাকৰিৰ কথা ক'লা হয় মই আচলতে কেতিয়াও মানে এক্টৰ হ'ম বুলি ভবা নাছিলোঁ ডান্সটো কৰিছিলোঁ সেইটো মানে কি যিহেতুকে মানে ভাল পাওঁ সেইটো কাৰণে কৰিছিলোঁ বা বাহিৰে চাহিৰে যোৱাটো সেইটো ভাল পাওঁ কাৰণে কৰি আহিছিলোঁ কিন্তু য়েছ মই একচুৱেলি অনেষ্টলি মই কমাৰ্চ যেতিয়া ল'ম বুলি ভাবিছোঁ মই চবতছে প্ৰথম মই CA হ'ম বুলিয়ে কমাৰ্চ লৈছিলোঁ তাৰমানে তাৰপিছত সেই তেনেকৈ একচুৱেলি চাকৰি কৰিম বুলিয়ে আছিলোঁ কিন্তু এতিয়া এক্টিঙত আহিলোঁ যদিও এতিয়া এটা অপশ্যন ৰাখি থৈছোঁ আৰু অপশ্যন এটা ৰাখি থৈছোঁ সেইকাৰণে মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ আৰু অপশ্যনটো ৰাখি থৈছোঁ আৰু
মানে এতিয়াও ক'ব পৰা নাই যদি লাক মানে লাকে যদি টানে তেতিয়াহ'লে ডেফিনেটলি চাকৰি কৰিম ডেফিনেটলি সুবিধাটো মিলিব লাগিব মানে এনেকুৱা এটা সেয়া বিচাৰি আছো যাতে মই দুটা বেলেঞ্চ কৰি চলিব পাৰোঁ দুইটাই যাতে বেলেঞ্চ কৰি কাৰণ কি একেবাৰে যদি মই এক্টিংটো এৰিবলৈ আগে সেইটোও নোৱাৰিম গতিকে দুটা যদি বেলেঞ্চ কৰি চলিব পাৰোঁ ভাল হয় আৰু এতিয়া আমি জানিম প্ৰিয়ংকা বাৰ সৰুকালৰ দুষ্টামি কিমান উৎপত্তি আছিলে প্ৰিয়ংকা বা নাই মই চাগে ইমান বেছি উৎপত্তিয়া নাছিলো মানে কাৰণ মোৰ তেনেকুৱা নাছিলো চাগে দেই মই ইমান মনত নাই কাৰণ দুষ্টামিবোৰ কাৰণ ইমান বেছি উৎপত্তিয়া মই নাছিলো এটা কথা মই ঠাণ্ডা মুণ্ডা টাইপে আছিলো কিন্তু মোৰ মনত আছে একদম তেনেকুৱাও নহয় চাগে ইমান মনত নাই কিন্তু মানে একদম সাংঘাতিক কিবা দুষ্ট তেনেকুৱা টাইপ নাছিলো কিন্তু মোৰ মনত আছে মায়ে কয় সেইটো একদম সৰু কথা দেই মায়ে এতিয়াও কৈ থাকে ইভেন মই তাৰমানে কি কৰোঁ বোলে ৰাতি এদিন মায়ে তাৰমানে ৰাতিপুৱা শুই উঠি মায়ে অল অফ আ ছাডেন দেখিছে মই মই খুব ষ্টাইলিছ আছিলোঁ সৰুতে মই খুব ষ্টাইলিছ আছিলোঁ বোলে ষ্টাইলিছ মানে কি মই মানে ক্ৰীম দেখিলে লগে লগে লগাওঁ কিবা এটা বস্তু দেখিলে লওঁ তেনেকুৱা টাইপ আছিলোঁ তাৰমানে ইউজ কৰিব লাগে মানে কিবা এটা দেখিলে তো মই তাৰমানে কি হ'ল এদিন মায়ে বোলে শুই উঠি পেলাই ৰাতিপুৱা দেখিছে মই মানে মুখত এগালমান ক্ৰীম চিম লগাই মেলি পূৰা বহি আছোঁ একদম ৰাতিপুৱা মানে এইটো চাগে খুব সম্ভৱ 5টা 4:30 তেনেকুৱা মান বজাত মই খুব ক্ৰীম চিম লগাই মেলি পেলাই মানে বহি আছোঁ মায়ে মানে টোপনি জালতে মানে অকণমান চাইছে ভাবিছে কি হ'ল মানে একদম এগাল মান বুজিছা একদম বগা কৰি মেলি পেলাই মই বহি আছোঁ মায়ে ভাবিছে কি লগাইছে তাৰমানে এনেকুৱা নিচিনা হ'ল কৈছে ক্ৰীম চিমটো ওচৰত নাই এইটো কি বস্তু লগাইছে তাৰমানে এনেকুৱা নিচিনা হ'ল তাৰপিছত মায়ে বোলে ভালকে যেতিয়া মানে চাইছে একদম মাৰ মূৰ চুৰ ঘূৰি গৈছে সেইটো একচুৱেলি কিবা ৰেচেছ আৰু ইচিঙত হোৱা কিবা মেডিচিন এটা আছিলে যিটো মই পাই পেলাই তাৰমানে ক্ৰীম বুলি একদম ঠিকছে লগাই মেলি মানে মই বহি আছোঁ তো তেনেকুৱা টাইপৰ কিছুমান সৰু সৰু উৎপাত কৰিছিলোঁ কিন্তু ইমান ডাঙৰ কিবা তেনেকুৱা নাই কৰা মনত থকাকে তেনেকুৱা নাই থাকিলেও কেতিয়াবা পটককে সুধি দিলে তাৰমানে মনত নপৰে যে তেনেকুৱা নিচিনা হৈছে আৰু এতিয়া আমি জানিম প্ৰিয়ংকা বাৰ ক্ৰাছ কোন মোৰ কাৰেণ্টলি কোনো ক্ৰাছ নাই আগৰটো মানে চেলিব্ৰিটি ক্ৰাছ আছিলে পাপন দাৰ ওপৰত এটা টাইমত পাপন সেইটো মানে খুব পাপন ক্ৰেজ আছিল আৰু এটা টাইমত কাৰেণ্টলি ক্ৰাছ নাই তেনেকুৱা নাই আৰু নাই থাকিলেও মানে ক'ব নোৱাৰি নেকি থাকিলেও ক'ব নোৱাৰি নহয় এতিয়া একচুৱেলি নাই তাৰমানে একচুৱেলি নাই এতিয়া থকা হ'লে আপোনালোকে জানিলে হয় তাকে